বন্ধুসকল আপোনালোকে ডাঙৰ ইউটিউবাৰবোৰে কোৱা প্ৰায় শুনে চাগে ৰেগুলাৰ ভিডিঅ' আপলোড কৰক বুলি কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিলে কি হয় কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিলে আমাৰ ভিডিঅ' ভাইৰেল হয় নে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিলে আমাৰ চেনেলটো সোনকালে গ্ৰ' হয় বন্ধুসকল আজি এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ সত্য কথা ক'বলৈ গৈ আছোঁ মন দিয়ে ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব যে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগে নে নালাগে গতিকে ভিডিঅ'টো মন দি ভালদৰে চাওক নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেলটোলৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল সৰ্বপ্ৰথমে আপোনালোকক এটা কথাত মন দিব লাগে যে মই আপোনালোকক দেখুৱাবলৈ বিচাৰোঁ যে কিদৰে আপোনালোকৰ ভিডিঅ' ইউটিউবে প্ৰমোট কৰে কেনেকুৱাকৈ ইউটিউবে আপোনাৰ ভিডিঅ' দৰ্শকক দেখুৱায় চাওক ইয়াত মই ইউটিউবটো অপেন কৰি লৈছোঁ ইউটিউবটো অপেন কৰি যিমান ভিডিঅ' আহে আপোনাৰ হোম স্ক্ৰীণত আপোনাৰ হোম স্ক্ৰীণটো আহে থাকে যেতিয়া আপুনি ইউটিউবটো অপেন কৰে তেতিয়া মন কৰিব আপুনি প্ৰায় কিছুমান এনেকুৱা ভিডিঅ' আপোনাৰ হোম পেজত আহে য'ত বেছি ভিউজ নাই 50টা 10টা 20টা ভিউজ হয় এনেকুৱা ভিডিঅ'বোৰো আপোনাৰ হোম পেজত ওলায় এনেকুৱা ভিডিঅ' মোৰ হোম পেজতো ওলায় ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল যে যেতিয়া আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰে তেতিয়া ইউটিউবে আপোনাৰ ভিডিঅ'টো ইমপ্ৰেছন পঠাবলৈ আৰম্ভ কৰে আৰু ইমপ্ৰেছন মানটো কি আপুনি নিশ্চয় জানিব যদি আপুনি এজন ইউটিউবাৰ হয় যেনে এই ভিডিঅ'বোৰ মোৰ হোম স্ক্ৰীণত ওলাই আছে ইয়াকে ইমপ্ৰেছন বুলি কোৱা হয় স্ক্ৰল কৰোঁতে যিবোৰ ভিডিঅ' ওলাই আহে মই এই ভিডিঅ'টো চোৱা নাই যদিও সেই চেনেলটোত এই ইমপ্ৰেছনটো জড়িত হৈ গ'ল কিন্তু গতিকে নতুন চেনেলবোৰৰ ইমপ্ৰেছন ইউটিউবে পঠায় যদিহে দেখাই দিয়ে ইউটিউবে যে আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰি আছে আৰু ইমপ্ৰেছন যেতিয়া পঠায় তেতিয়া কিছুমান মানুহে ক্লিক কৰে আৰু কিছুমান মানুহে ক্লিক নকৰে মানি লওক 100জন মানুহৰ তাত ইমপ্ৰেছন পঠাইছে আৰু 100জন মানুহৰ ভিতৰত 50জন বা 10জন মানুহে ক্লিক কৰিছে আৰু বাকী 10জন মানুহে আপোনাৰ সেই ভিডিঅ'টোত ক্লিক কৰা নাই তেতিয়া আপোনাৰ সেই ইমপ্ৰেছনটো আপোনাৰ চেনেলত এড হৈ যাব মানে যাৰ চেনেল হয় সেই চেনেলটোত সেই ইমপ্ৰেছনটো কাউণ্ট হৈ যাব চাওক আপুনি যদি সদায় ভিডিঅ' আপলোড কৰে বা কমসে কম দিনৰ ভিতৰত যদি আপুনি ভিডিঅ' আপলোড কৰে তেন্তে প্ৰথম লাভটো হ'ল আপোনাৰ চেনেলত বহুত বেছি কণ্টেণ্ট হ'ব আৰু ইয়াৰ লাভটো হ'ল আপোনাৰ এটা ভিডিঅ' যদি কোনোবাই চাই 100জনৰ ভিতৰত যদি 10জনেও আপোনাৰ ভিডিঅ' চাই তেন্তে সেই 10জনৰ তাত আপোনাৰ অইন ভিডিঅ'বোৰৰো ইমপ্ৰেছন যাব 100% এইটো কথা আপুনিও জানে যে আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই সেইবোৰ ভিডিঅ' ৰিলেটেড আৰু সেইবোৰ চেনেলৰ ভিডিঅ'হে আপোনাক ইউটিউবে দেখুৱায় এতিয়া হ'ব কি যেতিয়া 10জন মানুহে আপোনাৰ ভিডিঅ' চাব তেতিয়া সেই 10জনৰ তাত আপোনাৰ ভিডিঅ'ৰ আৰু ৰেকমেণ্ড হ'ব ইয়াৰ পৰা কি হ'ব আপোনাৰ আৰু ৰেকমেণ্ড হ'ব আপোনাৰ ভিডিঅ' ইফালে সিফালে যাব আপোনাৰ ভিডিঅ' আৰু মানুহে চাব আৰু তেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰ চান্স থাকে আৰু যিমানে বেছি ভিডিঅ' আপোনাৰ চেনেলটোত থাকে সিমানে আপোনাৰ ভিডিঅ'বোৰ ইফাল সিফাল বা য'তে ত'তে চোৱাৰ চান্স থাকে আৰু ডেইলি ভিডিঅ' আপলোড কৰাৰ এইটো এটা বহুত ডাঙৰ লাভ যিবোৰ ভিডিঅ' আপুনি চাই তেনেকুৱা ধৰণৰ ভিডিঅ'হে ইউটিউবে আপোনাক বেছিকৈ দেখুৱাব আৰু বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এনেকুৱাই চেনেল গ্ৰ' হয় আৰু ভিডিঅ' ভাইৰেল হয় এতিয়া আপুনি যদি মোক সোধে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিলে চেনেল গ্ৰ' হয় নে নহয় তেন্তে মই ক'ম সঁচাকৈ হয় যিমান বেছি কণ্টেণ্ট আপোনাৰ চেনেলত হ'ব সিমানেই সোনকালে আপোনাৰ চেনেলটো গ্ৰ' হ'ব কিন্তু বেছি ভিডিঅ' মানে এইটো নহয় যে আপুনি যি টি ভিডিঅ' আপলোড কৰি দিব যদি আপুনি যি টি ভিডিঅ' উঠাই আপলোড কৰি দিয়ে তেতিয়া দৰ্শকে আপোনাৰ ভিডিঅ'বোৰ চোৱা বন্ধ কৰি দিব আৰু যদি এবাৰ চোৱা বন্ধ কৰে তেতিয়াহ'লে আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰ সলনি ডাউনহে হৈ পৰিব আপুনি কণ্টেণ্ট ভাল ৰাখক আৰু আপুনি চেষ্টা কৰক যাতে আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি এই ভিডিঅ'টোত মই আপোনালোকক যি শিকালোঁ বা যি বুজাবলৈ চেষ্টা কৰোঁ আপোনালোকে সেইটো ভাল পালে আৰু আশা কৰিছোঁ আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ গ'ল বন্ধুসকল আপোনালোকৰ যদি এই কথাখিনি বা মোৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু আসাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ দিছোঁ